আসসালামু আলাইকুম নমস্কাৰ লাইফ অফ ৰিচাত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে 2:30 বাজিছে গতিকে গুড আফটাৰনুন বুলিয়ে এতিয়াও ক'ব লাগিব আৰু মোৰ ভাত পানী সব খোৱা হৈ গ'ল কাম বন কৰি আজৰি আৰু মই ভাবিছোঁ আজি অকমান বজাৰ যাম বজাৰৰ পৰা সৰু সুৰা কিবা কিবি অলপ বস্তু আনিব আছে আৰু আমাৰ বাইজনী বিয়া আছে লখিমপুৰত গতিকে বিয়া খাবলৈ লখিমপুৰতো যাব আছে হেতু কাৰণেও গিফ্ট ল'বলৈ যাব আছে আছে কেইদিনমান আৰু বাকি কিন্তু মানে ভাবিছোঁ গিফ্টটো আগতে লৈ আহোঁ নহ'লে পিছত ইফাল কিবা কিবি কামত বিজি হৈ যোৱা হয় আৰু মইতো লখিমপুৰ গ'লে আপোনালোককো নিশ্চয় দেখাম তেনেহ'লে মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু যদি শেষত ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া মই মাৰ্কেটলৈ যাম অকণমান তেনেহ'লে চাই থাকিব গুড মৰ্নিং আজি নেক্সট ডে হয় গ'লো মাৰ্কেটৰ পৰা কাপোৰ অলপ চলপ আনিলোঁ আৰু এতিয়া নাস্তা পাতি কৰি বহিছোঁ যি মাতিছে আজি দেওবাৰ আৰু এতিয়া বাহিৰত ৰ'দ দি আছে পুৰা চোকা ৰ'দ দি আছে কেতিয়াও শেষ নহয় কামটো জীৱনত জীৱনে থাকিব আৰু কাম হৈ থাকিব যোৱাকালি মই অকণমান বজাৰ মানে বৰ বিশেষ একো বজাৰ কৰা নাছিলোঁ মানে যাৰ বিয়াত যাম মানে সিহঁতৰ কাৰণে মই অকণমান বজাৰ গিফ্ট ল'বলৈ আছিলে কাপোৰ কানি আৰু সিহঁতৰ কাৰণে লৈ মেলি পেকিং কৰিও ল'লোঁ আৰু এনেকৈ বেয়া লাগে দেখুৱাবলৈ গিফ্টটো দেখুৱাবলৈ বেয়া লাগে আৰু সেইটো নেদেখাওঁ খালি মই হাজবেণ্ডৰ কাৰণে চাৰ্ট দুটা আনিলোঁ টাৰ্টলৰ হয় এইটো এই চাৰ্টটো এয়া খুলিলে যে মই হেৰি কৰিব নোৱাৰোঁ মানে কৰিব নোৱাৰোঁ জাপিব নোৱাৰোঁ ভালকৈ এইটো কেমেৰাত ইমান ভাল দেখুওৱা নাই কালাৰটো কিন্তু এইটো যে বহুত ধুনীয়া চাৰ্ট হয় পিয়ৰ কটনৰ হয় নেভি ব্লু চেক হয় আৰু বগা চাৰ্টটো মানে বহুত ভাল লাগিছে এইটো আৰু এটা চাৰ্ট ল'লোঁ হাজবেণ্ডৰ এইটো হোৱাইটত হয় মানে মোৰ হাজবেণ্ডে যে হোৱাইটটো বেছি ভাল পায় তেওঁৰ যে বেছিভাগ চাৰ্ট হোৱাইট নহ'লে আপোনাৰ অকণমান মুগা কালাৰত ক্ৰীম কালাৰত সেই তেনেকুৱা আৰু এইটো এটা চাৰ্ট এইটো বহুত ধুনীয়া চাৰ্ট হয় এইটো পিয়ৰ কটন হয় এই দুটা চাৰ্ট ল'লোঁ তেওঁৰ কাৰণে চাৰ্ট পেণ্টটো আছে আগৰো কিন্তু বিয়া বুলি কিবা নতুন নল'লে ভাল নালাগে আৰু মোৰ একো লোৱা নাই বিয়া বুলি মোৰ বহুত মন নাই আৰু মই ইয়াৰ পৰা যাওঁতে কিবা চিম্পুলে পিন্ধি যাম গাড়ীত আৰু ৰাতি ভাবিছোঁ মই যিটো টাইমত দৰা আহিব মানে মেখেলা চাদৰ পিন্ধিম বুলি ভাবিছোঁ আৰু আপোনালোকেতো মোক দেখাও নাই মেখেলা চাদৰ সেইকাৰণে মই ভাবিছোঁ মেখেলা চাদৰ এযোৰ পিন্ধিম চিম্পুল মেখেলা চাদৰ পাটৰ নহয় আৰু আজি চাউণ্ডটো বহুত কিবা কিবি পাব দেওবাৰ বজাৰ লাগিছে যে আমাৰ ঘৰৰ তলতে পুৰা একদম গাড়ী বাইকৰ চাউণ্ড আৰু বহুত মানে দূৰৰ পৰা মানুহ আহে বজাৰ কৰিবলৈ কাৰণে দেওবাৰ বজাৰত বহুত মানে চব্জি তব্জি আজি আমি প্লানিং কৰিছোঁ ৰাতি মাহঁতৰ ঘৰত মানে বিৰিয়ানী বনাই খাম ধুনীয়াকৈ আৰু মই আপোনালোকৰ ৰেচিপিটো দেখাম যে আমি বিৰিয়ানীটো কেনেকৈ বনাম আজি আমি বিৰিয়ানী বনাই খাম মাহঁতৰ ঘৰত আৰু মই কেনেকৈ বনাওঁ বিৰিয়ানীটো সেইটো আপোনালোককো দেখাম আৰু এতিয়া মই গা পা অলপ ধুব আছে ধুই ল'ম আৰু তেনেহ'লে এই ব্লগটো মই ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু যদি শেষত ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সেই গাইজ কাম বন কৰি আজৰি হ'লোঁ গা পা ধুলোঁ আৰু এতিয়া খালি ভাত খাবলৈ আছে এতিয়া ভাত খাম আৰু তাৰপিছত যাম মাহঁতৰ ঘৰত ৰাতি আমাৰ বিৰিয়ানী অকণমান যা যোগাৰো কৰিব লাগিব সেইটো কাৰণে ভাত খাই যাম আৰু তেনেহ'লে কাম বন চব কৰি মেলি আৰু এতিয়া বহিছোঁ অকণমান তেনেহ'লে চাই থাকিব এতিয়া মই চাহ তাহ খাই মেলি আজৰি হ'লোঁ আৰু মই এতিয়া মানে ইয়াত বিৰিয়ানী প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ এতিয়া মই আগতে ব'লক তেনেহ'লে কেনেকুৱা বিৰিয়ানী বনাওঁ আপোনালোককো দেখাওঁ আৰু প্ৰথমতেতো চাউল তাউলবিলাক ধুই মেলি তিয়াই ল'ব লাগিব বস্তুখিনি মেৰিনেট কৰি ল'ব লাগিব তেনেহ'লে প্ৰথমতে মই চাউলখিনি ধুই লওঁ চাউলখিনি ধুই পেলাই মই আধা ঘণ্টা তিয়াই ৰাখিব লাগিব এয়া মই চাউলখিনি 1 কেজি চাউল আছে ইয়াত চাউলখিনি ধুই মেলি ভালকৈ তিয়াই থৈ দিছোঁ এতিয়া আধা ঘণ্টা মই চাউলখিনি তিয়াই থ'ম আৰু এই মটনখিনিও মানে ছাগলী মাংসখিনি আধা পানীত তিয়াই থৈছোঁ ধুই মেলি এতিয়া এইখিনি মই মেৰিনেট কৰি ল'ম মই যে চাউলখিনি যে দাৱত বাসমতি ৰাইচটো লৈছোঁ দীঘল দীঘল এইটো
আৰু আপোনালোকে যিকোনো বাসমতিয়ে ল'ব পাৰে, ইণ্ডিয়া গেটো ল'ব পাৰে বা খোলা বাসমতিটোও ল'ব পাৰে। মই এইটো দাৱতটো লৈছোঁ। এতিয়া গোটখিনি মেৰিনেট কৰিবলৈ কাৰণে মই ইয়াত প্ৰথমত 3 চামুচমান নিমখ দি ল'ম। ভৰ্তি চামুচ 3 চামুচ নিমখ দি লৈছোঁ। 1 চামুচ হালধি গুড়ি দি লৈছোঁ। মই ইয়াত ধনিয়া দি দিম 3 চামুচ। ধনিয়া দি দিলোঁ। এতিয়া মই ইয়াত 2 চামুচ জিৰা দি দিম আৰু কাশ্মীৰী জলকীয়া 2 চামুচ দি দিম। এইটো জাষ্ট ৰঙৰ কাৰণে, মানে জ্বলাটো দিয়া নাই মই। আমাৰ আমিনৰ তছলিমৰ কাৰণে অকণমান চাই চিতি জ্বলাটো দিয়া হয়, মানে জ্বলাটো বেছি দিব নোৱাৰোঁ। আৰু এইটো অপচনেল হয় মিট মছলাটো, তথাপি মই আপোনালোকে দিলে দিব পাৰে। এতিয়া মই 1 চামুচ ইয়াত মিট মছলা দি দিম। আদা নহৰু পেষ্ট, আদাৰ পেষ্ট 3 চামুচ আৰু নহৰু পেষ্ট 3 চামুচ দি দিব। টোটেল 6 চামুচ দি দিব। ইয়াত আদা নহৰু সৰু চামুচ হয়, এইটো 6 চামুচ দিলে একো নহয়। আৰু ইয়াত 3টা পিঁয়াজ লৈ লৈছোঁ, ভালকৈ ৰঙা কৰি ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজ 3টা ইয়াত ভালকৈ ফ্ৰাই কৰি দি দিছোঁ। 1 কাপ দহি, এয়া 1 কাপ দহি লৈ লৈছোঁ, দহিখিনি ইয়াত দি দিম। আৰু এটা নেমুৰ ৰস লৈ ল'ব এনেকুৱা। মই ইয়াত গোল নেমু চেপি পেলাই এই কাপটোত থৈ দিছিলোঁ। এয়া নেমুৰ ৰস দি দিলোঁ ইয়াত। এতিয়া মই এইখিনি ইয়াত চব দিয়া হৈ গ'ল। এতিয়া মই হাতখন ভালকৈ ধুই লৈছোঁ আৰু এইখিনি মই ভালকৈ সানি ল'ম। এতিয়া এইখিনি মই ভালকৈ সানি পেলাই এতিয়া আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। তাৰপাছত মই এইটো প্ৰেছাৰ, এতিয়া মোৰ চাউলখিনি তিওৱা আধা ঘণ্টা হ'বলৈ আৰু হৈ যাব এতিয়া। আৰু সেইটো কাৰণে মই চচপেনটোত মানে মই আধা চচপেন পানী এতিয়া গৰম পাতি দিছোঁ চাউলখিনি ইয়াত বইল কৰিবলৈ কাৰণে, বিৰিয়ানীৰ কাৰণে। এতিয়া প্ৰথমে ইয়াত তেজপাত 3 কিলোমান দি দিছোঁ আৰু এতিয়া ইয়াত মই 3 চামুচমান নিমখ দি দিম। আৰু এতিয়া মই 2ডোখৰ ডালচেনি ইয়াত দি দিম আৰু লগতে অলপমান চাহি জিৰা ইয়াত দি দিম মই। আৰু ইয়াত মই এতিয়া 2 চামুচ, এইটো চামুচৰ 2 চামুচ ৰিফাইন তেল দি দিম। তেলটো দিলে মানে চাউলটো লাগি নাযায় তলত, ধুনীয়াকৈ হৈ যায়। আৰু লগতে মই এটা ইলাচি এনে আৰু ভাল গোন্ধৰ কাৰণে ইয়াত দি দিলোঁ। এতিয়া পানীখিনি ভালকৈ এইখিনি গৰম হৈ উতলিব লাগিব, তেতিয়া মানে মই ইয়াত চাউলখিনি দিম বইল হ'বলৈ কাৰণে। এতিয়া মই ইয়াত প্ৰথমতে তেল অকণমান দি ল'ম। এইখিনি মই ৰিফাইন তেল দিছোঁ, মিঠাতেল দিলেও আপোনালোকে দিবলৈ পাৰে। তেলখিনি গৰম হ'বলৈ দিম। মটনখিনি এটা মেৰিনেট কৰি থোৱা আধা ঘণ্টা হৈ গ'ল আৰু তেলটো মোৰ গৰম হৈ গ'ল কুকাৰত। এয়া তেল পূৰা গৰম হৈ গ'ল। এতিয়া আমি ইয়াত কৰি থোৱা মটনখিনি ইয়াত দি দিম। এতিয়া মই এইখিনি ভালকৈ 2-3 মিনিটমান ভাজি ল'ম। এতিয়া এইখিনি মই ভাজি ল'লোঁ 3-4 মিনিটমান। এতিয়া মই ইয়াত কি কৰিম, মই পানী দি দিম। মই ইয়াত 1 কেজি মটন লৈছোঁ কাৰণে মই এয়া ষ্টীলৰ এইটো মগৰ এমগ পানী দিছোঁ। এইটো মগৰ আপোনালোকে যদি ইয়াতকৈ কম লৈ ইয়াতকৈ কম পানী দিব। আৰু এতিয়া মই এই পানীখিনি ইয়াত ঢালি দিম কুকাৰত। মই এইখিনি ভালকৈ লৰাই আৰু এতিয়া মই এইটো কুকাৰৰ ঢাকনখন মাৰি দিম। এতিয়া এইটো 8টা চিটি হ'বলৈ কাৰণে মই এইটো দিম। আৰু যেতিয়া নিজে ইয়াৰ প্ৰেছাৰটো ওলাই যাব, মানে নিজে জোৰ অৱস্থি চিটিটো খুলি গেছটো উলিয়াব নালাগে।
নিজে যেতিয়া ইয়াৰ প্ৰেছাৰটো ওলাই যাব বস্তুটো উলিয়াম। এইখিনি যে চাউলখিনি মই এতিয়া ইয়াত 80% ইয়াত সিজাই ল'ব লাগিব চাউলখিনি। তাৰপিছত মানে মই গেছটো অফ কৰিম। এতিয়া মই ইয়াত 80% সিজাই ল'ম আৰু এইফালে মোৰ চাউলখিনি বইল পাতি দিলোঁ আৰু এইফালে মোৰ মটনখিনিও পাতি দিলোঁ। লাহে লাহে হৈ থাকিব আৰু দুটাই। আৰু মই সেই মটনখিনি দিবলৈ কাৰণে 9টামান ইয়াত মই ইলাচি লৈছোঁ, 8-10টা মই ইয়াত গুটি জালুক লৈছোঁ, জাবিত্ৰী এটা আৰু ডাঙৰ ইলাচি এটা আৰু লং 5টামান লৈছোঁ। এইখিনি মই এতিয়া মিক্সিত ভালকৈ মাৰি ল'ম, মানে গুড়ি কৰি ল'ম মটনখিনি দিবলৈ কাৰণে। মিক্সিত মই এতিয়া দি দিম। এতিয়া এইখিনি দি গুড়ি কৰি ল'ম। চাউলখিনি হৈ গ'ল, এইখিনি এয়া চাউলখিনি হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা এইখিনি থাকিব লাগিব। চাউলখিনি এইখিনি এটা থাকিব লাগিব আৰু মই চকাৰ আগতে কি কৰিম, ভাতখিনিৰ পৰা ইয়াৰ পৰা মই এই সৰু কাপৰ 1 কাপ পানী ছাইড কৰি থ'ম। এয়া ইয়াৰ পৰা 1 কাপ পানী মই আগতে ছাইড কৰি থ'লোঁ আৰু বাকীখিনি পানী মানে চাকি পেলাই দিম। আৰু এই কাপ পানীটো মানে যেতিয়া দমত দিম যে মানে চাউলখিনি আৰু মিটখিনি মানে মাংসখিনি যেতিয়া মই দমত দিম তেতিয়া মানে এইখিনি কামত দিব, মোৰ পানীখিনি তাত দিব লাগিব। এতিয়া মোৰ এইটো প্ৰেছাৰটো ওলাই গ'ল, কিন্তু মানে কি ইয়াত পানীটো আপোনালোকে চাই ল'ব কিমানটো আছে। ইয়াত মোৰ অকণমান পানীটো বেছিকৈ আছে। পানীটো অকণমান শুকুৱাই ল'ব লাগিব ইয়াত। যদি মানে পানীটো শুকাই যায় নিজে তেতিয়াহ'লে একো নাই বাৰু। এতিয়া মই ইয়াত আগতে পানীটো অকণমান শুকুৱাই লৈছোঁ ভালকৈ। পানীটো মই অকণমান শুকুৱাই ল'ম, তাৰপিছতে মই ইয়াত বিলাহী সেইবিলাক দিম কিবাকিবি। এতিয়া আমাৰ পানীখিনি যিমানটো শুকাব লাগিছিলে শুকাই ল'লে। এতিয়া ইমানকণটো লাগিবই মানে গ্ৰেভিৰ কাৰণে। এইখিনি মই এতিয়া এনেকৈ থৈ দিম পানীখন। আৰু ইয়াত এতিয়া মই কেঁচা জলকীয়া মই অথনি দিয়া নাছিলোঁ আৰু আমাৰতো মই ক'লোৱেই আমাৰ আমি টষ্টিঙৰ কাৰণে জ্বলাটো কম দিয়া হয়। গুটি জালুকটো দিছোঁ বাৰু অলপ চলপ আৰু কাশ্মীৰ জলকীয়া দিছোঁ। আৰু এতিয়া মই ইয়াত এটা কেঁচা জলকীয়া ভাঙি এনেকৈ দি দিম আৰু লগতে মই অলপমান ধনিয়া আৰু অলপমান পদিনা দি দিম। আৰু এয়া 2টা বিলাহী মই ইয়াত কাটি লৈছিলোঁ। এতিয়া মই এই 2টা বিলাহী কাটি থোৱা বিলাহীখিনিও ইয়াত দি দিম। আৰু লগতে মই যে অথনি মিক্সিত যে এই ইলাচি, তাৰপিছত সৰু ইলাচি, ডাঙৰ ইলাচি, গুটি জালুক, লং আৰু জাবিত্ৰী এইখিনি যে মই মিক্সিত মাৰি লৈছিলোঁ, এইখিনি মই অকণমান ইয়াত এতিয়া দি দিম ভাল গোন্ধৰ কাৰণে। এইটো মানে গোন্ধটো ভাল হ'ব এইটো দিলে। আৰু অলপমান ইয়াৰ পৰা মই থৈ দিম। অলপমান যেতিয়া আমি বিৰিয়ানী মানে পূৰা হৈ যাব মাংসখিনি আৰু মানে ভাতখিনি মিক্স কৰিম, তেতিয়া একদম লাষ্টত তাত মানে অকণমান দিম। এতিয়া ইয়াত মছলাখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি দিলোঁ আৰু এতিয়া মই এইটো গেছটো ইয়াত অফ কৰি দিম। এতিয়া মই ভাতখিনি হেৰি কৰিম বিৰিয়ানী। এয়া প্ৰথমতে মই ইয়াত মানে মাংসখিনিৰ পৰা অকণমান তেল লৈ লৈছোঁ, বস্তুটো তেতিয়া আৰু লাগি নাযাব তলটো। আৰু এতিয়া প্ৰথমত মই ভাতখিনি দি ল'ম। অকণ মেলি দি ল'ব ভাতখিনি। ইয়াৰ ওপৰত মই এতিয়া এই কালাৰখিনিত কেওৰা ৱাটাৰো মিক্স আছে আৰু অকণমান কালাৰ আৰু কেওৰা ৱাটাৰটো মিক্স কৰি লৈছোঁ। প্ৰথমতে মই কালাৰ অকণমান দি দিছোঁ আৰু অকণমান পিঁয়াজ দি দিম। মই এতিয়া ফ্ৰাই কৰি থোৱা এয়া পিঁয়াজ যে অকণমান ইয়াৰ পৰা দি দিম এতিয়া। আৰু অকণমান ধনিয়া আৰু পদিনা ইয়াত অকণমান দি ল'ম এতিয়া। ইয়াত মই এতিয়া অকণমান গ্ৰেভিখিনি আনি দিলোঁ ভালকৈ মিলাই দিম গ্ৰেভিখিনি ভালকৈ মাংসখিনি। ইয়াৰ ওপৰত আকৌ
ভাতৰ ছেকেণ্ড ষ্টেপটো হয় এইটো। এতিয়া মই ইয়াত আকৌ কেওৰা ৱাটাৰ আৰু কালাৰখিনি মিক্স কৰি থৈছিলোঁ যে সেইটো দি দিম অকণমান। আৰু পিঁয়াজ ভাজি থোৱা পিঁয়াজ অকণমান, ধনিয়া পাত দি দিম আকৌ, কিনা ধনিয়া। এতিয়া মই ইয়াত গ্ৰেভিখিনি আকৌ দিম। এতিয়া মই এই থাৰ্ড ষ্টেপত আকৌ এই ভাতখিনি দি দিম। এতিয়া মই গ্ৰেভিখিনি দি দিম ইয়াত ভালকৈ। এতিয়া মই ইয়াত পিঁয়াজখিনি গোটেইখিনি যিখিনি বাচি আছে সেইখিনি ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি ভালকৈ দি দিছোঁ চাৰিওফালে মিলাই। আৰু অকণমান পুদিনা আৰু ধনিয়া পাত আছে সেইখিনিও মই দি দিছোঁ ওপৰতে। আৰু এতিয়া মোৰ ধনিয়া পাতখিনি দিয়া হৈ গ'ল। এতিয়া মই কালাৰটো চাৰিওফালে অকণ অকণ দি দিম আৰু। আৰু এই যে মই অকণমান যে সেই অথনি মটনখিনি দিবলৈ কাৰণে যে ইলাচি, ডাঙৰ ইলাচি, গুটি জালুক বা গোটেইখিনি যে মিক্সি গুড়ি কৰিছিলোঁ যে সেইখিনি অকণমান বাচি আছিলে। এতিয়া মই সেইখিনি ওপৰত সেইখিনি দি দিম ধুনীয়া গোন্ধৰ কাৰণে। এতিয়া মই এইখিনি দমত দিব লাগিব ঢাকন মাৰি ধুনীয়াকৈ। এতিয়া মই এই ঢাকনখন ইয়াত মাৰি দিম আৰু ঢাকনখন মাৰি মই এতিয়া গেছত কম ছাইডত দি দিছোঁ, মানে কম ছাইডত গেছত মই চচপেনটো পাতি দিছোঁ। এতিয়া মই 1 মিনিটমান ইয়াত ফুল চিমত মানে এইখিনি হ'বলৈ দিম। তাৰপিছত মই গেছটো একেবাৰে ল' ফ্লেম কৰি 20 মিনিটৰ কাৰণে দমত দিম। এতিয়া মই চাউলখিনিৰ পৰা যে মই পানীখিনি থৈছিলোঁ যে ইয়াৰ পৰা মই গোটেইখিনি নিদিওঁ, আধাখিনি পানী দি দিম, আধাখিনি পানী দি দিম। আৰু এটা ফুল চিমত মই 1 মিনিটৰ কাৰণে এইখিনি হ'বলৈ দিম। তাৰপিছত মই গেছটো একেবাৰে ল' ফ্লেম কৰি দিম আৰু ভাপটো ওলাই নাযাবৰ কাৰণে মই পটা গুটিটোৱে ঢাকনখনৰ ওপৰত দি দিছোঁ। আৰু এতিয়া মই 1 মিনিট এইখিনি ফুল চিমত হ'ব দিম। তাৰপিছত মই গেছটো একেবাৰে ল' ফ্লেম কৰি 20 মিনিটৰ কাৰণে দমত দিম এইখিনি। এইটোকে খোৱা হয় মটন দম বিৰিয়ানী। আৰু এতিয়া 10 মিনিট মানে হৈছে, এতিয়া 12 মিনিটমান হৈছে আৰু মই এবাৰ চেক কৰি লওঁ বুলি ভাবিছোঁ। আৰু মই এয়া গাই ঘিউ, ঘৰত বনোৱা আমাৰ গাই ঘিউ 1 চামুচ গাই ঘিউ মই ইয়াত মাৰি অকণমান ধুনীয়া গোন্ধ আৰু ভাল টেষ্টৰ কাৰণে অকণমান দি লৈছোঁ ইয়াত। আৰু 8-10 মিনিট পিছত এইখিনি মই গেছটো অফ কৰি দিম। গেছটো মানে একদম ল' ফ্লেম কৰা আছে। এইটো মই আকৌ এতিয়া এনেকৈ ঢাকি দিম। এতিয়া মোৰ এইটো হৈ গ'ল আৰু এতিয়া মই এইটো নমাই দিম। আমাৰ বিৰিয়ানী হয় ৰেডি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু লাহেকৈ অকণমান আপোনালোকক এনেই লৰাই দেখাই দিছোঁ। এয়া চব অকণমান মিক্স কৰি দিছোঁ চাৰিওফালে অকণমান। এই আমাৰ বিৰিয়ানী ৰেডি। এতিয়া মই প্লেটত ছাৰ্ভ কৰি আপোনালোকক দেখাই দিম। এয়া মোৰ মটন বিৰিয়ানী ৰেডি হৈ গ'ল। একদম ধোঁৱা ওলাই আছে, গৰম গৰম মটন বিৰিয়ানী। আৰু খাই পেলাই মই আপোনালোকক কম খাবলৈ কেনেকুৱা হৈছে। একদম চিম্পুল আৰু ইজি, বেছি টাইমো নালাগিলে। আপোনালোকৰ ঘৰত ট্ৰাই কৰিব। ভাত চাত খালোঁ আৰু এতিয়া টাইম 10টা বাজিছে আৰু বিৰিয়ানীটো বহুত টেষ্টি হৈছে খাবলৈ কাৰণে, একদম য়াম্মি আৰু ইমান ইজি আৰু চিম্পুল দেখিলে নহয়। আপোনালোকেও এনেকুৱা ট্ৰাই কৰিব ঘৰত আৰু খুব কম সময়তে এনেকুৱা মটন দম বিৰিয়ানীটো হৈ যায়। ইমান কষ্ট একো নাই তেনেহ'লে মোৰ এই ৰেচিপি ভিডিঅ'টো চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগিলে লাইক কৰিব নাপাহৰিব। আৰু যিসকল লোক মোৰ চেনেলত নতুনকৈ আহিছে
প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনৰ অলত ক্লিক কৰি দিব তেনেহ'লে আজিলৈ বাই বাই গুড